নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু আপোনালোকৰ কৃপাত ময়ো ভালেই আছোঁ। আজি যাবলৈ ওলাইছোঁ গুৱাহাটীলৈ। ল'ৰাৰ প্ৰগ্ৰেম আছে, ডান্সৰ প্ৰগ্ৰেম, সেইকাৰণে যাবলৈ ওলাইছোঁ। পেকিং চব পেকিং ৰেডি হৈ গ'ল। যোৱা কথা আছিল ৰাতিলৈ, কিন্তু এতিয়া সোনকালে যোৱা কথা আছিল ৰাতি, কিন্তু যাবলৈ ওলাইছোঁ এতিয়া সোনকালেই। কাৰণ গৈ অলপ ৰেষ্ট ল'ব লাগিব, কাৰণ ৰাতিপুৱা 10টা বজাৰ পৰা প্ৰগ্ৰেম আছে। তেনেহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে শেষৰলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আৰু শেষত জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো কেনে লাগিলে। এতিয়া সবিশেষ দেখি থাকিব যে আমি গুৱাহাটীলৈ যাওঁতে ৰাস্তাত কি কৰোঁ, কি খাওঁ, কিবাটো খামেই ন, দেখাই যাম। আৰু তাত প্ৰগ্ৰেম কেনেকুৱা হয় ময়ো নাজানো, এইবাৰ প্ৰথম যাম। ল'ৰা চিঞৰি আছে একদম, লগৰ হেৰি পাইছে, বাইকক পাইছে, একদম পূৰা ফূৰ্তি কৰি আছে। তেনেহ'লে আহক, তেনেহ'লে ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। কালি যাবলৈ ওলালোঁ, আছিলে দিনতে যোৱা কথা, কিন্তু কিছুমান প্ৰব্লেমৰ কাৰণে যাব নহয়, সেইটো ধৰক দিনত যাব নোৱাৰিলোঁ। এতিয়া 7টা বাজিছে, গৈ থাকোঁ আৰু লাহে লাহে। তেনেহ'লে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। মা টাটা দি দিয়ক, বাই বাই দিয়ক, ইমান দূৰ প্ৰগ্ৰেম কৰি যাম। বাই বাই, আহিলোঁ দেই, বাই বাই। এয়া আমি ওলালোঁ আৰু এয়া মা ওলাইছে। ঘৰৰ পৰা ওলাই আহিলোঁ, যিহেতুকে দেৱালী চলি আছিলে, সেইকাৰণে মানুহৰ ঘৰ দোকানবিলাক লাইটেৰে বহুত ধুনীয়াকৈ সজাই ৰাখিছে। ক'ত যাবা কৈ দিয়া? গুৱাহাটী। কেলে? প্ৰগ্ৰেম যাতে ভাল হয় কৈ দিয়া, চবকে কৈ দিয়া প্ৰগ্ৰেম যাতে মোৰ ভাল হয়, চবে আশীৰ্বাদ কৰিব। প্ৰগ্ৰেম ভালে হ'ব। ইয়াতে ভৰাই ল'লোঁ তেল। ইয়াত ফোন নকৰে আকৌ বোলে এতিয়া হাৱা চেক কৰিবগৈ লাগিব চকাৰ। তেলো ভৰালোঁ, হাৱাও চেক কৰিলোঁ। এতিয়া লাহে লাহে আহি আছোঁ। ৰাস্তাত দেখি আহিছোঁ মানুহৰ ঘৰবিলাক নহয় ইমান ধুনীয়াকৈ সজাই তুলিছে, লাইটেৰে একদম জকমকাই আছে। এয়া আহি পাইছোঁহি বোকাখাট। বোকাখাটত দাদা ৰখিব অলপ, দাদাই নবৌক লগ কৰিব, কিবা বোলে দৰকাৰ আছে, তাতে অলপ সময় লগ কৰিম। ধৰিছে শুবলৈ দি দিয়া আছে, পিছ চাইডে বিচনা কৰা হৈছে। লাইটটো কি হৈছে? একদম ধুনীয়াকৈ একদম শুই যাব পাৰিব, একদম বিচনাৰ দৰে হৈ গৈছে। বা তোমালোকৰ সেয়া আৰাম আৰু দেই, একদম বিচনা নিচিনাকৈ গাড়ীতে দেখিছে ন, একদম শুই গৈছে। ধুনীয়াকৈ শুই যাবা দেই। ইমান মৰম নাম কি ইয়াৰ? কি নাম? জেৰি। আহি পাইছোঁহি বাগৰি। এতিয়া এখন বলেশ্বৰ হোটেল কাম ধাবা, ইয়াতে খাই ল'লোঁ আমি ৰুটি তৰকা। তাৰপিছত এতিয়া আকৌ উঠোংগৈ, গাড়ীত উঠোংগৈ, আকৌ এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। আমি পাইছোঁহি বশিষ্ঠ চাৰিআলি। দাদাহঁতৰ ঘৰলৈ যামগৈ, কিন্তু বহুত সোনকাল হৈ থকাৰ কাৰণে ইয়াত অলপ বহিছোঁ। ৰাইজ ঢাল খাই গৈছে, হ'লেতো এয়া পূৰা টোপনি। গুৱাহাটী আহি পালোহি, দেখিছে নহয় অৱস্থাটো, একদম গোটেই ৰাতি শোৱা নাই, অৱস্থা নাইকিয়া হৈ আহিছোঁ। আহি পালোহি মানে ৰাতিপুৱা যিহেতু 3:30 পালোহি আমি আচলতে, কিন্তু দাদাহঁতক জগাবলৈ বেয়া পাইছোঁ ৰাতিপুৱাতে, সেইকাৰণে আমি
গাড়ীতে অকণমান দেৰি বহি দিলোঁ। এইফালে আহি আছোঁ দাদাহঁতৰ ঘৰৰ ফালে সোমাই আহিছোঁ। ৰাস্তাতে এই 4:30 বাজিছে এতিয়া 4:30টাতে গৈছে বজাৰ বহিছে আৰু মানুহে বজাৰ কৰিবলৈও আহিলে। আচৰিত মানে আমাৰ ফালেতো একদম 4:30টাত জনশূন্য, এইফালে মানুহ বজাৰ কৰিবলৈকে আহিলে। আহি পালোহি দাদাহঁতৰ ঘৰ এইখিনিতে। এইফালে এনেকৈ ওপৰলৈ উঠি যায় কি দেখাইছ তই? ভ্লগ এয়া ৰাতিপুৱা আমাৰ দাদাৰ ঘৰৰ চাহ, এয়া চাহ খাই এতিয়া আমি প্ৰগ্ৰামলৈ ওলাই যাওঁ। নবৌয়ে নিজে বনাইছে নি ইহঁতে? বা এয়া নবৌয়ে বনাইছে বিহুৰ পিঠা, কাতি বিহু। দাদাহঁতৰ ঘৰত আহি পাই চাহকণ খাই অলপ সময় ৰেষ্ট কৰিলোঁ। তাৰপাছত ৰেষ্ট কৰি উঠি গা পা ধুই নবৌয়ে বনাই দিলে এনেকৈ ভাততে আলু দি মানে ল'ৰাক খুৱাই পঠিয়াবলৈ কাৰণে। এজনে মোৰ হ'ল দাদা। কালিৰ পৰা মানে ৰাতিপুৱা আমি 4:30 বজাত পাইছোঁ, তেতিয়াৰ পৰা নাছিলে, বিশেষ কাম এটাত ব্যস্ত হৈ আছিলে। এতিয়া মাত্ৰ আহি পাইছেহি। এইবাৰ প্ৰথম আহিছোঁ দাদাহঁতৰ ঘৰলৈ। প্ৰথম মাতি থাকো কিন্তু আহিব নোৱাৰে, সময় নহয় আহিবলৈ। ল'ৰাৰ প্ৰগ্ৰেমৰ য'তে আহি পাৰিছোঁ আৰু। ঠিক আছে, এতিয়া প্ৰগ্ৰেমলৈ যাওঁ, ওলাই ল'লোঁ। এয়া ল'ৰাও ওলালে, হাই কৰি দিয়া, ওলালে। এতিয়া যাওঁ, তাতে দেখামগৈ আৰু তাত প্ৰগ্ৰেম কেনেকৈ হৈছে, কি হৈছে, আপোনালোকে ভিডিঅ'টো শিকিবলৈ চাই থাকিব। প্ৰগ্ৰেমৰ কাৰণে ওলাই আহিছোঁ। এতিয়া এই 4:30টাৰ বজাৰখন দেখিছিলে নহয়, এই বজাৰখন এনেকৈ দিনটো চলি থাকে এনেকৈ বজাৰখন, আৰু ইয়াত প্ৰায় ভাগেই মাইকী মানুহ বহি থাকে। ভিডিঅ' কৰিব পাৰি। ইয়াতে শিল্পগ্ৰামত আহি পালোহি। এতিয়া আমাৰ ইহঁতৰ গ্ৰুপৰ বাকীখিনি লগ কৰিবৰ কাৰণে আহি আছোঁ। ক'তে আছে? ওপৰলৈ যাব লাগিব, ওপৰলৈ যাব লাগিব ন? দেহা একদম লগৰখিনি লগ পাব যাব। দেহা লগৰখিনি নাই, তুমি ইমান দূৰত কেলৈ গৈছা? শুভাংকৰ কোনো নাই, বাহঁতিহে আছে হপায়। আমাৰ চিপি যদি ভাগিব। ইমান ফোন কৰিছোঁ, বাকী ভেৰিয়ালে বিদুপনলৈ ইমান লগাই আছোঁ। ইয়াত জেণ্টছসকল পৰিছে। মই জেণ্টছসকল হপায়। এইফালে লেডিজসকল সেইফালে হয় নাই? বাবা দা এতিয়া আপুনি লেডিজৰ ফালে যাব নোৱাৰিব। এইফালে আছে আমাৰ মহিলাসকল। সোমাব পাৰোঁনে? চব ৰেডি নে? মেকআপ আৰ্টিষ্ট বহি আছে নেকি? বাছাৰী কেনেকুৱা লাগিলে কোৱা? বাছাৰী কেনেকুৱা লাগিলে? মজা। আমি এইটো লাগিলে এনেকুৱা এনজয় কৰি আহিলে, হিংসা লাগিছে, মই নাপালোঁ। চাই আছা ভালকে কম আৰু ধুনীয়াকে তাত কম। সীমাৰ মেকআপ চলি আছে, সীমাৰ মেকআপ চলি আছে। হ'ব, ছোৱালীহে নাচিব।
নাই নাই কোৱা আজি প্ৰগ্ৰেমটো আজি আমি উপস্থিত হ'লোঁ মানে আজি নহয় কালি আহিলোঁ আমাৰ গুৱাহাটীৰ শিল্পগ্ৰামলৈ আহিলোঁ আমাৰ অনুষ্ঠান আছিলে ৰেগে ডান্স ফ্ল'ৰে আয়োজন কৰিছে এখন বহুত ধুনীয়া মডেলিং লগতে আপোনাৰ নৃত্য অনুষ্ঠান গীতৰ অনুষ্ঠান সকলোখিনি আছে ইয়াত তাতে আমাক সুযোগটো দিলে যে আমাৰ ভেটাগাঁৱৰ নৃত্য কলা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিবলৈ যিটো সুযোগ পালে সেই সুযোগটো আমি ইমান ধুনীয়াকৈ লৈ মেলি আমি ইয়ালৈ আহিলোঁ সকলো কালি আহিলোঁ আমি ধুনীয়াকৈ সকলো ইয়াত থাকিলোঁ আৰু এতিয়া অলপ দেৰি পাছতে আমাৰ অনুষ্ঠান আছে সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ পৰিৱেশন কৰে আৰু নিজৰ অঞ্চলটোৰ লগতে স্কুলখনৰ লগতে মাক দেউতাকৰ সকলোৰে বাবে নাম কৰি আহে থেংক ইউ অঁ আৰু ব্লগটো চাবলৈ নাপায় যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব থেংক ইউ মেকআপ তেল সানি আনিছিলোঁ কি খাইছা নাচিবলৈ সেইবোৰ খাই আছে ইয়াত গমেই নাপায় প্ৰগ্ৰেম আৰম্ভ হ'ব হৈছে আৰু তাৰ আগতে আমাৰ দেহায়ে দুকপিমান ফটো মাৰি ল'লে লগৰটোৰ লগত এই যে দেখিছে অডিটৰিয়াম হলটো তাতে ল'ৰাহঁতৰ প্ৰগ্ৰেম হৈ আছে আমি এতিয়া ভিতৰলৈ সোমাই যাম আৰু প্ৰগ্ৰেম চলি আছে যথেষ্ট মানুহ হৈছে আৰু বিভিন্ন ঠাইৰ পৰা আহিছে প্ৰগ্ৰেম কৰিবৰ কাৰণে এয়া আমাৰ ল'ৰাহঁত উঠিছে সিহঁতে ফুলকিপা নে ফুল লৈ নাচে কিবা নিজৰ জেগাত থ'ব লৈছে ইয়াতে আহিলোঁ ভাত খাওঁ বুলি প্ৰগ্ৰেমৰ পৰা ওলাই আহি এয়া ফালি লৈছোঁ এতিয়া ভাতটো ইয়াতে খাই লওঁ দুপৰীয়া সাঁজটো প্ৰগ্ৰেমৰ পৰা উভতি আহিছোঁ ৰাস্তাতে সেই বজাৰখনত সোমালোঁ দেখি পেলাই এইফালে ল'ব ল'লোঁ বা পাহাৰীয়া গাজ মানে মানুহজনে খাই খুবেই ভাল পায় যিহেতুকে তেওঁ ঘৰত এৰি থৈ আহিছোঁ সেইকাৰণে ভাবিলোঁ তেওঁলৈ পাহাৰীয়া গাজকে লৈ যাওঁ আৰু বেছি বজাৰ কৰি থাকিবও নোৱাৰি কাৰণ এফালে ফোন কৰি আছে মায়ে ল'ৰাই আমনি কৰি আছে বোলে সৰুটো ল'ৰাই কাৰণ সৰুটো ল'ৰাক দাদাহঁতৰ ঘৰতে থৈ গৈছিলোঁ মাৰ লগতে সেইকাৰণে মানুহজনৰ কাৰণে অকল পাহাৰীয়া গাজ দুটামান ল'লোঁ লৈ পেলাই আকৌ এতিয়া যাওঁ দাদাহঁতৰ ঘৰলৈ বজাৰ কৰি আহি ল'ৰাৰ লগত লাগিব লগা হ'ল ল'ৰাই যথেষ্ট আমনি কৰিছিলে তাৰ পাছত আৰু ৰাতিয়ে হ'লগৈ নবৌয়ে ভাত বনাইছে তাৰ আগতে গৈছিলোঁ চিটি হস্পিটেললৈ মানে হেল্থ চিটি হস্পিটেললৈ মামা এজনৰ গা বেয়া খবৰ ল'বলৈ কিন্তু খবৰ ল'বলৈ মই সঁচাকৈ নোৱাৰিলোঁ ল'ৰাই বিৰাটেই আমনি কৰিলে এতিয়া নবৌৰ হাতৰ এসাঁজ খাই পেলাই ঘৰলৈকে যাম বুলি লৈছোঁ আৰু এয়া এফালে ভাত বনাইছে এয়া মই পিঠা খাই ভাল পাওঁ কাৰণে নবৌয়ে পিঠা ফ্ৰাই কৰি থৈছে প্ৰগ্ৰেমো কৰিলোঁ ইফালে মামাৰ অসুখ আছিল খবৰ ল'বলৈ গ'লোঁ পিছে খবৰ ল'বলৈ মই যাব নোৱাৰিলোঁ ল'ৰাই ইমানেই আমনি কৰিলে খবৰ ল'বলৈও যোৱা নহ'লে সৰুটো ল'ৰাই সেইকাৰণে যোৱা নহ'লে এতিয়া গুৱাহাটীৰ পৰা উভতিছোঁ কিন্তু মনটো ভাল লাগিছে যে আমাৰ তাৰ পৰা অহা 3টা গ্ৰুপেই
মানে সফল হৈ উভতি আহিছে, মানে কাইলৈ আহিব বাকীকেইটা গ্ৰুপ, আমি আহিছোঁ, আমি বেলেগকৈ আহিছিলোঁ যিহেতু ভাল লাগিলে। বাকী দুটা গ্ৰুপ আমাৰ বেষ্ট হৈছে আৰু আমাৰ ল'ৰাহঁত ফাৰ্ষ্ট হৈছে। আমাৰ দেৰগাঁৱৰ পৰা অহা তিনিওটা দলে সফল হ'বলৈ সক্ষম হৈছে, ভাল লাগিলে। এইকণ সময়ত যিকণ সময়ত সিহঁতি প্ৰাইজ লৈছিলে, ট্ৰফি লৈছিলে, এইকণ সময়ত মই থাকিব নোৱাৰিলোঁ, মোৰ ল'ৰাও থাকিব নোৱাৰিলে, বিৰাটেই বেয়া লাগিলে মনটো। তথাপিও যি কি নহওক ভাল লাগিছে ন, সফল যে হ'ব পাৰিলে। তেনেহ'লে আজিৰ ভিডিঅ'টি মোৰ ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পিছদিনাখন আমাৰ ল'ৰাই ছাৰৰ লগত এনেকৈ ফটো উঠি ল'লে। বাই বাই।